বন্ধুসকল পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ আৰু আপোনাৰ ইউটিউব চেনেল ডিএছ ইনফৰমেশ্যনেল এতিয়া আকৌ নতুন ভিডিঅ'ৰ সৈতে চীনৰ বৰ্বৰতাৰ পিছতে জ্বলিছে ভাৰতবৰ্ষ চীনৰ বিৰুদ্ধে খুব প্ৰতিজন ভাৰতীয়ৰ এগনৰ জুই নুমাবলৈ সাজু হৈছে ভাৰত প্ৰতিশোধৰ অগ্নিত জ্বলিছে দেশ সীমান্তত বাজি উঠিছে যুদ্ধৰ দামমা গালনত ভাৰতীয় বিমান অৰ্থাৎ যুদ্ধ বিমানৰ লগতে সৈনিকসকলৰ হৈছে কুচকাৱাজ আৰু ই দ্বাৰা সেনাক দিলে পূৰ্ণ স্বাধীনতা আৰু এই আৰু ই কি হয় যদি আপোনালোকে চোৱা নাই তেনেহ'লে ওপৰ আই বাটন দিয়া আছে আপোনালোকে এবাৰ ক্লিক কৰি চাই ল'ব পাৰিব এই আৰু ই কি হয় ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে এটা কথা কওঁ যদি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা এই বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আগতীয়াকৈ মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকৰ ওচৰত যায় লাডাখত পহৰা দিয়া এয়া চিনুক বিমান আৰু বৰ্তমান সীমান্তত চলিছে বায়ু সেনাৰ কুচকাৱাজ লাডাখৰ সীমান্তত দুইখন দেশে মোতায়েন কৰিছে বৃহৎ পৰিমাণৰ সৈন্য বাহিনী গলৱানত হোৱা ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছত এতিয়া বৃদ্ধি পাইছে সীমান্তত উত্তেজনামূলক পৰিস্থিতি আৰু বৰ্তমান ভাৰত চীন সীমান্তত যি সেনা চাৱনী আছে সেই সেনা চাৱনীসমূহত সাজু হৈ আছে বৰ্তমান ভাৰতীয় সেনাৰ জোৱানসকল অসমীয়াত কথা এষাৰ আছে নহয় সাপে খুটিলে কেঁচুটোলৈকেও ভয় নহয় জানো সেইবাবে সেনাই ৰাখিছে সীমান্তত এবাৰ তীক্ষ্ণ দৃষ্টি আৰু যিহেতু তেওঁলোকে আৰু এই দ্বাৰা পূৰ্ণ স্বাধীনতা পালে লাডাখত ইতিমধ্যে সেনাৰ প্ৰধান আৰ কে ভাদুৰীয়া সহ 3 সেনা প্ৰধান এক বৈঠকত মিলিত হৈছে The security scenario in our region mandates that our armed forces remain prepared and vigilant at all times. ইয়াৰ পাছতে দেখা গ'ল সীমান্তৰ আকাশত বিৰাজ 2000ৰ উৰণ ভাৰতীয় সেনা অকল শত্ৰুৰ সৈতে নহয় যুদ্ধ কৰিবলগীয়া হৈছে প্ৰতিকূল পৰিৱেশৰ সৈতেও এফালে বাৰে বাৰে বিশ্বাসঘাতকতা কৰা চীন দেশ আৰু আনফালে প্ৰতিকূল পৰিৱেশ তাৰ মাজতে ভাৰতীয় সেনাই দেখাইছে বীৰত্ব সীমান্তত এতিয়া এইদৰে কুচকাৱাজ অব্যাহত ৰাখিছে ভাৰতীয় সেনাই ইয়াৰ পৰা জানিব পাৰি সীমান্তত এতিয়া কিমান ভয়াৱহ হৈ পৰিছে পৰিস্থিতি যেহেতু ভাৰতবৰ্ষত 52টাকৈ এপ ডিলিট কৰিবলৈ অৰ্থাৎ বেন কৰিছে সেই এপসমূহ আপোনালোকে আনইনষ্টল কৰক আৰু অৰ্থনৈতিক ক্ষেত্ৰখনত আমি এইদৰে তেওঁলোকৰ সৈতে যুঁজ কৰোঁ আৰু ভাৰতীয় সেনাই সীমান্তত থাকি যুঁজ কৰিব নহয় জানো আহক আমি একলগ হওঁ আজিলৈ ধন্যবাদ